এজন মানুহক মই কাপোৰ ধোৱাৰ দৰে ধুম। কুকুৰ, তই আজিলৈকে নিজৰ আণ্ডা পেণ্টটো ধুই পাইছ নাই সেইটো কচোন বাৰু মোক তই। তই যাক ধুই থাকিবি, কিন্তু আজি মই তোক ধুম, গম পালি? কিন্তু শেষৰ ফালে তাৰ আগত মই দুটামান কথা ৰাইজক অৱগত কৰি ল'ব বিচাৰিছোঁ। আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ সৈতে চুপতি অনুষ্ঠান কৰিছোঁ। প্ৰথম কথা, চুপতি মানে কি জান? চুপতি মানে ৰোষ্ট। আৰু ৰোষ্ট কাক কৰে? ধিনচাক পূজাৰ ওপৰত ৰোষ্ট কৰে। টিকটকত পকৰ উলিয়াই থকা কিজনীৰ ওপৰত ৰোষ্ট কৰে। কিন্তু তই কাক ৰোষ্ট কৰিলি? জুবিনদাৰ ওপৰত। জুবিনদা অসমৰ ৰাইজৰ হিয়াৰ আমঠু, আৰু জুবিনদা আমাৰ নিচিনা ল'ৰাৰ কাৰণে ভগৱান, আৰু তই ভগৱানৰ ওপৰত ৰোষ্ট কৰিলি। সেইকাৰণে তোক আজি সুদাই এৰা নহ'ব। তোক মই ওচৰত পোৱাহেঁতেন এনেদৰে তোক গিফ্ট দিলোহেঁতেন, কিন্তু উপায় নাই, দূৰৰ পৰাই দিছোঁ ল। আৰু এতিয়া মই মোৰ ৰেপেৰে তোক ধুম। ঐ, তোৰ কাৰণে বেছি নেমাৰোঁ, মাত্ৰ দুফাকিয়ে মাৰিম। শুন তই, ঐ ঐ ঐ, তই এটা মস্ত ফাঁকিবাজি ল'ৰা। ফাঁকি মাৰি মাৰি তই অসম কৰিলি নষ্ট। এতিয়া উপায় নেপাই তই জুবিনদাক দিলি বৰ কষ্ট। হে গাইজ, এতিয়া আহোঁ আচল কথালৈ। মই যে কৈছিলোঁ লাষ্টৰ ফালে তাক ধুম বুলি, এতিয়াই ধুম। সি নাজানে নেকি যে আমাৰ অসমত থকা আছু ইউনিয়নটো এটা কিমান ডাঙৰ সংগঠন? তাত যে ইমান কৰ্মকৰ্তা আছে, যিখিনি কৰ্মকৰ্তাই নিজৰ ঘৰৰ কাৰণে চিন্তা নকৰি, নিজৰ সম্পত্তি, নিজৰ মাটি বাৰীৰ কথা চিন্তা নকৰি, প্ৰতিটো ক্ষণতে অসমত কি প্ৰব্লেম হৈছে, কি বিপদ আছে, অকল তাৰ ওপৰত লাগি থাকি কষ্ট কৰি, নিজৰ কথা চিন্তা নকৰি, অসমৰ ৰাইজৰ হকে বা চৰকাৰে যিখিনি ভুল কৰি আছে তাৰ ওপৰত মাত মাতিয়েই তেওঁলোকে সময়বোৰ নষ্ট কৰি আছে অকল অসমৰ ৰাইজৰ খাতিৰত। কিন্তু এই মিষ্টাৰ ৰাজা বোলাজনে সেই এজন আছুৰ কৰ্মকৰ্তাক এনেদৰে প্ৰহাৰ কৰাটো মই কিন্তু ভাল দেখা নাই। তোমালোকে যদি ভাল দেখিছা কোনোবাই নাজানো, কিন্তু ইয়াৰ প্ৰত্যুত্তৰ এই ভিডিঅ'টোত মই তাক দিমেই দিম। তুমি সেইজন মানুহ যিজনে আছুৰ নাম লৈ য'ত ত'ত জাহা তাহা টকা তুলি, ডনেশ্যন তুলি নিজৰ পেট মৰা এটা ভিক্ষাৰী হয়। হয়, তেওঁ ডনেশ্যন লৈছিলে, ডনেশ্যন ল'বই লাগিব, কাৰণ অসমত থকা প্ৰতিটো বাংলাদেশী, প্ৰতিটো মাৰোৱাৰীয়ে টেক্স দিবই লাগিব। গম পালা? অসমত চলি থকা সংগঠনবিলাকত টেক্স দিবই লাগিব, কাৰণ প্ৰতিটো মিটিং, প্ৰতিখন বিহু অনুষ্ঠান আছুৱে পাতিব কেনেকৈ যদি ডনেশ্যন নোতোলেই? তুমি আজিলৈকে কেইটকা দিছা? বৰ কথা নক'বা, নিজৰ পকেটৰ দুটকা দি চাবা। সংগঠনবিলাকত বিহুৱে সৰকাতিয়ে যেতিয়া প্ৰগ্ৰেম পাতে তেতিয়া নিজৰ পকেটৰ পৰা দি চাবা, তেতিয়া ক'বা। ডনেশ্যন নোলোৱাকৈ এটা ইমান ডাঙৰ সংগঠন চলিব নোৱাৰে, গম পালা? আৰু তুমি যদি ইমান ৰাজনীতি কৰা মানুহবোৰৰ ওপৰত ৰোষ্ট কৰি ভাল পোৱাই, তেতিয়াহ'লে তুমি RSSৰ বাংলাদেশী যিবোৰ লিডাৰ আছে তেওঁলোকক ৰোষ্ট কৰা। চাওঁ তোমাৰ দম। একেচাতে হেণ্ডকাপ লগাই জেলৰ ভিতৰত ভৰাই থৈ দিব। হেৰৌ, যিকেইটাই অসমীয়া আইৰ কাৰণে মাতিছে, যিকেইটাই অসমখনৰ কাৰণে মাতিছে, অসমৰ ৰাইজৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি আছে, লুৰিণজ্যোতি ডাঙৰীয়া হওক, অখিল গগৈ ডাঙৰীয়া হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, তুমি তেওঁলোকক কিয় ৰোষ্ট কৰা? ৰোষ্টিংটো তেওঁলোকৰ ওপৰত কৰা কিয়? হাৰ্থব আমাৰ ভগৱান জুবিনদাৰ ৰোষ্ট কৰা। তোমাৰ যদি দম আছে RSSৰ সেই ৰাজনীতি কৰা বাংলাদেশীকেইটাৰ ওপৰত ৰোষ্ট কৰা, তেতিয়া চাম মই তোমাৰ দম। গম পালা মিষ্টাৰ ৰাজা? তোমাৰ যদি ঘৰত খাবলৈ ভাত নাই, তুমি মোক বিচাৰা, তোমাৰ ঘৰত ৰিলিফ মই দিমগৈ। তোমাৰ ঘৰত চাউলৰ যোগান মই ধৰিম, দালিৰ যোগান মই ধৰিম, কিন্তু আৰু তই একো নকবি, হ'লতো। তোৰ যদি ইমানেই অকাত আছে, তই সেই চান্দা তোলা, ডনেশ্যন তোলা মানুহজনক একো দিব নালাগে। তই মাত্ৰ এই মহামাৰীৰ সময়ত ভালদৰে খাবলৈ নোপোৱা এঘৰ মানুহৰ ঘৰত তই অলপ যি পাৰ দাইল নিমখ, সেই যোনজন আছুৰ কৰ্মকৰ্তাক দিম বুলি কৈছিলি, সেই দাইল নিমখ চাউলকেইটা তই এজন মহামাৰীত ভালদৰে এতিয়া লকডাউনৰ কাৰণে ভালদৰে খাব নোপোৱা এজনৰ ঘৰত গৈ ডনেট কৰ, কিবা এটা আশীৰ্বাদ পাবি। ইমানবোৰ যে তই যে যাকে তাকে গালি দি যে হাওপাতবোৰ যে লৈ আছ, তাৰ খণ্ডন হ'ব। যা, তই দি দে, যা, ৰৈ নাথাকিবি, যা।
তুফান যা